আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ ৰাজহুৱা আধ্যাশ্ৰাদ্ধ। পুৱাৰে পৰা হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈছে ৰাজীৱ শদিয়াদেৱৰ জন্মগাঁৱত। শদিয়াৰ টুপচিঙা গাঁৱত ধৰ্ম ৰীতি নীতিৰে কেইবাখনো গাঁৱৰ ৰাইজে মিলি অনুষ্ঠিত কৰিছে শিল্পীগৰাকীৰ বিশাল আধ্যাশ্ৰাদ্ধ। তেখেতৰ অকাল মৃত্যুৰ পাছতে এনেদৰে ৰাইজ আহিছে আধ্যাশ্ৰাদ্ধৰ দিনা। গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আধ্যাশ্ৰাদ্ধ উপলক্ষে মই একাঁজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ককাইদেউ য'তেই আছে শান্তিৰে থাকক, তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইমান সোনকালে আমাৰ মাজৰ পৰা হেৰাই যাব বুলি ভবাই নাছিলোঁ। এজন শিল্পী কিমান আপোন হ'ব পাৰে তাৰেই প্ৰমাণ হ'ল আজি শদিয়াত। দৃশ্য দেখিলে আপুনি হয়তো অনুমান কৰিব পাৰিব এজন শিল্পীলৈ যে কিমান মৰম আদৰ। সঁচাকৈ আজি মই উপস্থিত আছোঁ শদিয়া টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াদেৱৰ বাসগৃহত আৰু আহি পাই অনুমান কৰিব পাৰিছোঁ সঁচাকৈ বোকাতহে পদুম ফুল ফুলে। তেখেতৰ গীতেৰে তেখেতৰ কণ্ঠই আমাক প্ৰমাণ কৰি দেখুৱালে। তেখেতৰ গীতেৰে বহুত কথাই গাই থৈ গৈছিল। বন্ধু পাহৰি নাযাবা দেই। এইজন বন্ধুক বাৰু পাহৰিব পাৰিনে? কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতি বছৰে ভোগালী বিহুৰ উৰুকা দিনাই মনত পৰিব। তেখেতৰ গীত, তেখেতৰ নাম সদায় অমৰ হৈ ৰওক। তেখেতৰ পত্নী, পৰিয়ালবৰ্গই যাতে সাহসেৰে জীয়াই থাকিব পাৰে, ভগৱানে যাতে তেওঁলোকক সাহস দিয়ক আৰু আশীৰ্বাদ কৰক যাতে ভালে কুশলে থাকিব লাগে, সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জীৱনত হয়তো আৰু দ্বিতীয়জন গণশিল্পী নাপাম। তেখেতৰ গীত গোৱা লোকটো বহুত ওলাব পাৰে, কিন্তু তেখেতৰ দৰে লিখা মানুহ হয়তো আৰু দ্বিতীয়জন কেতিয়াও নাপাম। আমাৰ অসমীয়া জাতিটো যেতিয়ালৈকে জীয়াই থাকিম, তেতিয়ালৈকে তেখেতৰ নাম, তেখেতৰ গীত অমৰ হৈ থাকিব। আৰু আজি হাজাৰ হাজাৰ লোক দেখিছেই নহয় কিমান ভাল পাইছিল। জাতি মাটি ভেটিৰ গীত গোৱা সেই ককাইদেউলৈ কিমান মৰম আৰু ইমান ধুনীয়াকৈ আয়োজন কৰিছে, সঁচাকৈ মই ভবাই নাছিলোঁ। আজি হয়তো মই নহা হ'লে তেখেতৰ আত্মাই মোক বহুত কষ্ট দিলে হ'লে। তেখেতৰ অকাল মৃত্যু খবৰটো পাই মোৰ যে ইমান চকুপানী ওলাইছিল নহয়। আজি হয়তো নহা হ'লে মই কেতিয়াও শান্তিত থাকিব নোৱাৰিলোঁ হ'লে। জাতিৰ মাটিৰ ভেটিৰ গীত গাই ভাল পোৱা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আজি এই আধ্যাশ্ৰাদ্ধত মই উপস্থিত থাকি এটাই বুজিব পাৰিলোঁ, তেখেতলৈ থকা মৰম যে মৃত্যুৰ পাছত এনেকৈ দিব সকলোৱে ভবাই নাছিলোঁ। আৰু এসাঁজ খাই যাবলৈ সকলোকে অনুৰোধ জনাইছে। আমিও খাই লৈছোঁ। এইফালে ইমান ধুনীয়াকৈ বনাইছে নহয়, কি ক'ম আপোনালোক।